পুৱাই পুৱাই ভগা চিগা বেপাৰীৰ পৰা পালোঁ 20 টকা। তো তাকে জপত ভৰাই থৈ দিলোঁ। তাৰে অলপমান পিছত মই আহিছিলোঁ আমাৰ বাহঁতৰ ঘৰত মানে গাখীৰ অকণ আনিবলৈ। তো তাকে মই গৈছিলোঁ আৰু তেনেকুৱাতে মোক পালে অকণিয়ে। তো অকণিকো অলপমান দূৰ মানে বহুৱাই লৈ তো তাৰপিছতনো কি আৰু ইউ যিহেতু স্কুল যাব, ময়ো যিহেতু সেইফাল দিয়ে মানে এক ৰাউণ্ড দিম বুলি ভাবিছোঁ। গতিকে ইউ মোৰ লগত ওলালে স্কুললৈ বুলি আৰু স্কুলত নমাই মই আহিলোঁ ঘৰলৈ বুলি। আৰু কি ক'ব গাইজ, তামাম গৰম আহিছে দিয়ক। ফেনখন চলাই দিলোঁ আজি অলপমান ইয়াতে মানে জিৰা। তাৰে অলপমান পিছত ধুনীয়াকৈ গা পাতত ধুই ল'লোঁ। তো গা পাতত ধুই মই ওলাই ল'লোঁ ডাকঘৰলৈ বুলি। মানে সিদিনা যে কামটো নহৈছিলে, গতিকে আজিয়ে গৈ চাওঁ। আৰু ফাইনেলি গাইছ আজি কামটো হ'ল দিয়ক। তো এতিয়া আহিলোঁ মই ঘৰলৈ বুলি। আৰু গাইছ আজি যিহেতু HSLC ৰিজাল্ট দিলে, গতিকে আমাৰ টিটোক ইয়াতে ৰখাই লৈ মই সুধিলোঁ স্কুলৰ মানে কথাটো, মানে ৰিজাল্টৰ কথা। তো বাৰু সেইবিলাক বাদ দিয়ক। আৰু এতিয়া ইফালে আমাৰ টপাও আহি গ'ল। টপা আৰু মই অলপমান কামতো লাগিছিলোঁ। তাৰপিছত তাৰে অলপমান পিছত মই বিপুৰীয়ালৈ আহিছিলোঁ। মানে ৰাতিলৈ এফালে যোৱা কথা আছে, গতিকে এটা মানে সৰু এটা বস্তু নিবলৈ আহিছিলোঁ। আৰু চাওকচোন ইয়াত বান্দৰটো ক'ত উঠিলে। বাৰু সেইবিলাক বাদ দিয়ক, দেখি অবাক হ'লোঁ। আৰু এতিয়া ঘৰ আহিলোঁ আৰু এইফালে ধুনীয়াকৈ পেকিং কৰিলোঁ, বেগ চেগ ধুনীয়াকৈ লৈ ল'লোঁ। বাৰু এতিয়া নেক্সট পাৰ্টটো অপেক্ষা কৰক, মানে ক'ত গৈ আছোঁ। বাৰু আজিলৈ মানে পুনৰ লগ পাম নেক্সট ভিডিঅ'।